এটা নতুন ব্লগ লৈ আজি আকৌ আপোনালোকৰ মাজত উপস্থিত হ'লোহি আৰু আজি মই আহিছোঁ পথাৰত এটা আজি পথাৰৰ ভিউ আপোনালোকক অলপ দেখাম পথাৰৰ পৰিৱেশ তো আপুনি যদি ঘৰত আছে পথাৰ যোৱা নাই মোৰ ভিডিঅ'ৰ যোগেৰে পথাৰ উপভোগ কৰক অলপমান দেখাব চেষ্টা কৰিম আৰু যদি ভাল লাগে এটা লাইক এটা কৰি দিব আজি পথাৰখন অলপ দেখাম আপোনালোকক এই দ পথাৰ আৰু আমাৰ পথাৰখন ইমান ধুনীয়া জেগাত আছে ন পথাৰৰ পিছফালে ডাইৰেক্ট আপুনি এখন পাহাৰ দেখিব এখন চক পিছফালে এখন পাহাৰ আৰু পাহাৰৰ কিনাৰত পথাৰ তো মজাই বেলেগ পথাৰত আহা আৰু আমাৰ ৰোৱনীসকলে ৰুবলৈ আৰম্ভ কৰিছে আৰু ইয়াত ৰোৱনী মানে সকলো মোৰ ঘৰৰ মানুহে আছে জেঠাই আইতা মামী বৌ মা সকলোবোৰে ৰুবলৈ আৰম্ভ কৰিছে আৰু ময়ো অলপ এই টানাটানিবোৰ অলপ কৰি দিছোঁ আৰু এয়া মোৰ মহাদেউ অলপ টানাটানি কৰিছে আৰু এনেকৈ কমেও 2 ঘণ্টামান ৰোৱাৰ পিছত এজনী খাবলৈ বহিছে এতিয়া খাব কিবা এটা লাইট মানে ইয়াৰ কঁঠাল লাইট মানে বেছিয়ে লাইট হৈ গ'ল মহাদেৱে কঁঠাল লৈ আহিছে আৰু এতিয়া আমি লাল চাহৰ লগত কঁঠাল আৰু কিবা কিবি আছে আপোনালোকক ইমানকৈ নকওঁ আৰু লোভ লাগিব আৰু এই পাহাৰৰ পৰা চব পুৰা ডাৱৰ ওলাই আছে আৰু এইবোৰ আলিবোৰ দেখিছে এইবোৰত যদি মানে আপুনি বেলেগৰ পথাৰৰ আলিত উঠে ন আপোনাক মানে ধুব মানে গৰু ধুলাই তো আপুনি বেলেগৰ পথাৰৰ আলিত উঠাতকৈ আপুনি মানে তলে যোৱাটো বেছি ভাল মানে কাৰণ আলিবোৰ দিয়াৰ কথা আছে যাতে পানীৰ ঢৌটো আহি আপোনাৰ কঠীয়া বেয়া কৰিব নোৱাৰে তো আলিটোৱে অলপ আপোনাৰ পানীৰ সোঁতটো কমায় আৰু লগতে যেতিয়া গানটো শুনিছে চাগে পকা ধানৰ মাজে তো পকা ধানৰ মাজে যাব লাগিব ন তো আলিটো হ'ব লাগিব সৰু আলি তো সেইকাৰণে এইটো বনাইছে তো ইমান ধুনীয়া এখন পথাৰ আপুনি ভাবক যদি বানপানী হয় ইমান কষ্টত খেতি কৰাৰ পিছত বানপানীয়ে যদি উটুৱাই লৈ যায় কিমান দুখ হ'ব তো আমাৰ কপাল ভাল এইটো চাইডে হোৱা নাই বানপানী তো কৰিব পাৰিছে ৰাইজে খেতি সুন্দৰ পৰিৱেশ এটা আৰু পূৰা ফ্ৰেছ এয়াৰ আৰু এয়া মহাই কঠীয়াৰ মুঠিবিলাক লৈ গৈছে কাৰণ ওচৰৰ মাটিডৰাত আমাৰ ৰোৱনীসকলে কঠীয়া ৰুই আছে আৰু সেই ডৰা যেতিয়া শেষ হ'ব ৰুই তাৰপিছত এইটো ডৰাত আহিব সেয়ে ৰোৱনীসকলৰ সুবিধাৰ্থে যাতে জেগাতে কঠীয়া মুঠিটো পায় কাৰণ ইফালৰ পৰা সিফালে গৈ কঠীয়া অনাটো বোকাত অলপ কষ্ট হয় সেইকাৰণে ৰোৱনীসকলে জেগাতে কঠীয়া পায় চক কেনেকৈ এয়া চক যাতে আমাৰ ৰোৱনীসকলে জেগাত কঠীয়া পায় সেইকাৰণে এনেকৈ ছটিয়াই দিছে চাৰিওফালে কঠীয়া মুঠি এইটো চাব এইটো চক এইটো চুকত পেলালে যাতে সকলোৱে জেগাতে কঠীয়া পায় কষ্ট নহয় বোকাত খোজকাঢ়ি ফুৰাটো এটা কষ্টৰ কাম সেইকাৰণে জেগাতে পায় সেইকাৰণে এনেকৈ কঠীয়াবোৰ চাৰিওফালে সিঁচি দিছে ভাগৰ লাগি গৈছে মানে আৰু পথাৰত মানে ৰোৱা আৰু হাল বোৱাটো কষ্টই মানে আপুনি যদি এনেই আহি খোজকাঢ়ি ফুৰে ন বোকাত তেতিয়া আপোনাক ভাগৰ লাগিব মানে তো আপুনি ভাবক যদি এনেই মই এতিয়া খোজকাঢ়ি ফুৰিছোঁ এনেই পথাৰত বোকাৰ মাজত তেতিয়াই মানে মোক ভাগৰ নিচিনা লাগি গৈছে কিন্তু আৰু সেই ৰোৱনীকেইজনী চব ৰুই আছে সেই ৰ'দত কিমান কষ্ট হৈছে মানে তো সেইটোৱে মানে ইমান কষ্টত কৰা খেতিডৰা যদি বানে আহি উটুৱাই লৈ যায় মনত কিমান দুখ লাগে ওলাইছে ভৰিটো আৰু এনেকৈ ঘূৰি ফুৰোঁতে এজনী মাছ পালোঁ আৰু ভাবিছিলোঁ মাছজনী মৰি গ'ল নেকি ছাল বাকলি এৰিলে কিন্তু যেতিয়া পানীত দি চালোঁ মাছ জীয়াই আছে ই ধুনীয়াকৈ গুচি গ'ল আৰু ভাল লাগিলে মাছজনী জীয়াই আছে কেঁচা ধানৰ মাজে মাজে
তাৰপাছত কেঁচা কেঁচা আলি কেঁচা ধানৰ মাজে মাজে আৰু এনেকৈ পথাৰখন ঘূৰি ঘূৰি সময় বাজিলে 12টা আৰু মোকো মায়ে ক'লে যে বেটা বেছি ঘূৰি ফুৰিব নালাগে, কাম চামটো একো নাই কৰা, ভিডিঅ' কৰি ফুৰিছ, সেইকাৰণে জাগে যা বুলি ক'লে। আৰু ময়ো সেইকাৰণে যাবলৈ ওলালোঁ। আৰু লগত মোৰ আহিছে আইতাজনীও বয়স হৈছে, কঁকাল পৰিছে, তো ইমান দেৰিলৈকে থাকিব নালাগে বুলি ক'লে মাহঁতি। আৰু লগত মোৰ গৈছে মামী, আৰু মামীও এটা মাইনা এটা আছে, তো সৰু মাইনা, তো সেইকাৰণে মামীকো লগত লৈ গৈছোঁ, আমি তিনিটাই যাওঁ। আৰু আইতাক চবেই কয় মানে কেলৈ আহিব লাগে পথাৰ, ইমান কঁকাল পৰি গৈছে, কষ্ট হয়, কিন্তু মনে নেমানে ন, আগৰ পৰা খেতি কৰি আহিছে, তো আহিলে পথাৰখন চাবলৈ। এইখিনি ধুনীয়া, এইখিনি কঠীয়াখিনি ধুনীয়া লাগিছে দেই। আৰু এনেদৰে সেউজীয়া পৰিৱেশৰ মাজে মাজে আমি আহি পালোহি গোবাটি মানে হ'ল এইটো পথাৰৰ মাজৰ এটা আলি হয়, আৰু যোনটো আলিত সকলোৱে উঠিব পাৰে, ৰাইজৰ আলি হয়। আৰু আমি এনেকৈ গোবাটি পালোহি আৰু বাই বাই জনাইছোঁ। এই সেউজীয়া ধাননি পথাৰ, আকৌ যেতিয়া পথাৰখন সোণালী হ'ব, মানে ধান কাটিবৰ সময় হ'ব, তেতিয়া আকৌ আহিম। আজিলৈ ইমানে হ'বৰ কাৰণে ব্লগ বনাইছোঁ। তো আপোনালোকে এবাৰ চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, আৰু এবাৰ লাইক কৰি দিব, যাতে আৰু নতুন নতুন ভিডিঅ' আপোনালোকে দেখি থাকে।